এইবাৰ মই অলপ শেক কৰি দিছোঁ। আজিকালি গৰম যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু এই গৰমৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে আমি বিশুদ্ধ পানী বেছি বেছি সেৱন কৰিব লাগিব। কিন্তু আচৰিতভাৱে মই দেখিছোঁ কিছুমান ল'ৰা ছোৱালীয়ে এই যিটো ক'ল্ড ড্ৰিংকছ, এই ক'ল্ড ড্ৰিংকছটো খাই থাকে। এইটো খোৱাৰ আগত তোমালোকে এইটোৰ বিষয়ে ভালদৰে জনা প্ৰয়োজন। আজি মই তোমালোকক এই ক'ল্ড ড্ৰিংকছটোৰ বিষয়ে অলপ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। আৰ ইউ ৰেডি? অ'কে, থেংক ইউ। ফাৰ্ষ্ট কথা হ'ল এইটো নট ৰিকমেণ্ডেড ফৰ চিলড্ৰেনছ। ৰেড কালাৰ দেখি তোমালোকৰ ভাল লাগে, কোম্পানীয়ে ইয়াত এটা টেকনিক এপ্লাই কৰিছে, ৰেড কালাৰ দিছে, এট্ৰেক্টিভ কালাৰ দিছে। লেবেল চালে গম পাবা ইয়াত লিখা আছে নট ৰিকমেণ্ডেড ফৰ চিলড্ৰেন, নট ৰিকমেণ্ডেড ফৰ লেক্টেটিং ওমেন, প্ৰেগনেণ্ট ওমেন অৰ পাৰ্চন হু চেনচিটিভ টু কেফেইন। সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়, বা দুগ্ধপান কৰোৱা মহিলাৰ কাৰণে নহয়, গৰ্ভৱতী মহিলাৰ কাৰণে নহয়, বা কেফেইনৰ প্ৰতি আসক্তি থকা মানুহৰ কাৰণে নহয়। কাৰণ এইটো আটাইতকৈ ডেঞ্জাৰাছ কিয় হৈছে জানা নেকি? ইটছ কণ্টেইন কেফেইন, হাই কেফেইন, 72 মিলিগ্ৰাম পাৰ চাৰ্ভ। এই যিটো ক'ল্ড ড্ৰিংকছ, এই ক'ল্ড ড্ৰিংকছত কেফেইন নামৰ এবিধ নিচাজাতীয় পদাৰ্থ অধিক পৰিমাণে আছে। কেফেইন হৈছে এবিধ নিচাজাতীয় পদাৰ্থ। কেফেইন আমি নেচাৰেলিও চাহ আৰু কফিত নেচাৰেলিও কেফেইন পোৱা যায় কিঞ্চিত পৰিমাণে, গতিকে চাহ খোৱা মানুহৰ অভ্যাস হৈ যায়। এইটো যদি তোমালোকে কণ্টিনিউ খাই থাকা তেনেহ'লে তোমালোকৰ অভ্যাস হৈ যাব, নিচা হৈ যাব, যিহেতু ইয়াত কেফেইন নামৰ এবিধ নিচাজাতীয় পদাৰ্থ আছে। গতিকে এইটো খোৱাৰ আগত তোমালোকে এইটোৰ বিষয়ে ভালদৰে জনা প্ৰয়োজন। কেৱল সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ৱাৰ্ণিং নহয়, ইয়াত ডাঙৰ মানুহৰ কাৰণে ৱাৰ্ণিং আছে। নট কনজিউম 500 ml পাৰ ডে। এজন সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ কাৰণে ৱাৰ্ণিং আছে যে 500 ml অৰ্থাৎ আধা লিটাৰতকৈ বেছি এজন ডাঙৰ মানুহে খাব নোৱাৰে। এইটো হৈছে 250 ml অৰ্থাৎ এজন প্ৰাপ্তবয়স্ক মানুহে এনেকুৱা এদিনত 2 বটল খাব পাৰিব। ইয়াতকৈ বেছি খালে অসুবিধা হ'ব। এয়াই নহয়, এইটোত যথেষ্ট পৰিমাণে চুগাৰ আছে। এড চুগাৰ হৈছে 6.8 গ্ৰাম, এডেড চুগাৰ হৈছে 34%। ইয়াৰ উপৰিও এই যিটো এড মিক্সাৰ, ইয়াৰ লগত চুক্ৰালছ এণ্ড এচিছালফেম পটাছিয়াম নামৰ দুবিধ আৰ্টিফিচিয়েল চুইটেনাৰ আছে। কৃত্ৰিম মিঠা জাতীয় পদাৰ্থ ইয়াত আছে। যি চুক্ৰালছ আৰু এচিছালফেম পটাছিয়াম যদি কণ্টিনিউ কোনোবাই খাই থাকে তেনেহ'লে এটা ৰিচাৰ্চ মতে কেঞ্চাৰৰ নিচিনাও বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। এইটো ওৱান কাইণ্ড অফ চুগাৰ চিৰাপ। আৰু আজিৰ তাৰিখত চুগাৰ কিমান ডেঞ্জাৰাছ তোমালোকে নিশ্চয় গম পোৱা। গতিকে বি এৱেৰ অফ হিডেন চুগাৰ। কেৱল এইটো নহয়, যিকোনো ক'ল্ড ড্ৰিংকছত তোমালোকে লেবেল চালে গম পাবা ইমানেই চুগাৰ, এডেড চুগাৰ ইমানেই বেছি। ওৱান কাইণ্ড অফ ক'ল্ড ড্ৰিংকছবোৰ হৈছে চুগাৰ চিৰাপ। লং টাইম যদি এইবোৰ ক'ল্ড ড্ৰিংকছ কোনোবাই খাই থাকে তেনেহ'লে ডায়েবেটিছৰ নিচিনা বেমাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। কাৰণ এইবোৰত ইমানেই বেছি চুগাৰ দিছে, ইমানেই বেছি চুগাৰ দিছে, আৰু তোমালোকৰ মিঠা লাগে আৰু সেই হিচাপে এইবোৰ গৰমত খাই থাকা। গতিকে মই তোমালোকক সাৱধান কৰি দিছোঁ যে এইবোৰ ক'ল্ড ড্ৰিংকছ তোমালোকে এভইড কৰিবা। ইয়াৰ আল্টাৰনেটিভ হিচাপে তোমালোকে নেমু চৰ্বত ঘৰত বনাই খাবা আৰু গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ নাখাবা, ঘনে ঘনে পানী খাবা। ইজ ইট ক্লিয়াৰ? Yes, sir. Any problem? No problem. Thank you.